ভাল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে এতিয়া যিহেতু ৰাসৰ ছিজন হয় সকলো ভালে কুশলে থাকক তাৰে কামনা কৰিছোঁ ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত বহুদিন মূৰত মোটামুটি 7-8 মাহৰ মূৰত আপোনালোকৰ মাজলৈ এটা ব্লগ লৈ আহিছোঁ ব্লগ মানে এনেধৰণৰ মানে মোৰ স্মৃতি হিচাপে ৰাখিবৰ কাৰণে সেইকাৰণে ব্লগটো বনালোঁ মোৰ আজি মানে দুটা খবৰ আহিছে এটা ভাল খবৰ এটা বেয়া খবৰ গতিকে প্ৰথমতে কোনটো মই ভাবিছোঁ প্ৰথমতে বেয়া খবৰটোৱে কওঁ কাৰণ শেষলৈকে ভাল খবৰটো থাকিলে মনটো এটলিষ্ট ভাল লাগি থাকিব বেয়া খবৰটো হৈছে আজি মোৰ ঘৰত এখন পূজা আছিলে মানে ঘৰ গোসানী বুলি কয় আমাৰ এইফালে মানে কি ঠাই বিশেষ মানে এইবোৰ ভাষাবিলাক বেলেগ বেলেগ কিছুমানৰ ন খোৱা বুলি কয় কিছুমানৰ বহুত বেলেগ বেলেগ ধৰণৰ নতুন ধান নতুন চাউলৰ মানে এইটো আজি সকলোৱে মিলি এসাঁজ খাব চ' মই যাব নোৱাৰিলোঁ এইটো মোৰ এটা দুখ খবৰ ভাল খবৰটো হৈছে মোৰ ক্লাছ 8ত পঢ়া বান্ধৱী এজনী মোৰ ৰুমলৈ আহি আছে চ' সেইকাৰণে বহুত এক্সাইটেড তাইক লগ পাবৰ কাৰণে মোটামুটি 10-11 বছৰৰ পিছত তাইক লগ পাম চ' চাই থাকিব তাইক দেখুৱাই আছোঁ বহুত ভাল লাগি আছে আৰু মই ইফালে কৰিব লাগিছোঁ সেইদিনা ঘৰৰ পৰা আনিছিলোঁ টেঙা সেই টেঙাখিনি আজি মানে মই আচাৰ কৰিম আচাৰ কেনেকৈ কৰিম মানে ইয়াত এটা এনেকৈ দিলে যে চকুত ধৰে সেই বস্তুটো দি পিনি আচাৰ বনালে আচাৰটো অকণমান তিতা লাগে হয়নে গাইজ সেইকাৰণে এইটো মই ইয়াৰ যিটো ৰস সেইটো মানে মই কটাৰীৰে নাইকিয়া কৰি দিম সেইকাৰণে মই লৈছোঁ এইটো ফাৰ্ষ্ট কৰিলোঁ তাৰপিছত কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব দেই আৰু যিহেতু নাজানো ব্লগ শ্লগ বনাব সেইকাৰণে অকণমান চেষ্টা কৰি আছোঁ আৰু লাজো লাগে সেইকাৰণে ভিডিঅ' বহুতত স্ক্ৰিপ্ট কৰা যায় আৰু মানে বহুত ভিডিঅ' কৰোঁ চবতে কিন্তু লাজ লাগে দিবলৈ সেইকাৰণে মানে ভিডিঅ'বোৰ দিয়াই নহয় যেনেকৈ থাকে সেনেকৈ মোবাইলত থাকি যায় কমচে কম 10-15 দিনৰ পিছত ডিলিট কৰি দিওঁ নাজানো সেইকাৰণে ভিডিঅ'টো চাই থাকিব আৰু বহুত উৎসাহ দিব আকৌ ভিডিঅ' বনাবৰ কাৰণে গতিকে চাই থাকক মই কেনেকৈ আচাৰ বনাম ঠিক আছে ইয়াৰ ৰসটো নাইকিয়া কৰিব লাগিব তেতিয়া মানে আচাৰটো তিতা নালাগে কিছুমান এনেকুৱা কৰি নিদিয়ে ডাইৰেক্ট মানে নিমখত তিয়াই থৈ দিলে অকণমান তিতা লাগে যিহেতু এইটো অকণমান তিতা নিচিনা লাগে সেইকাৰণে এইটো আঁতৰাই ল'লে আচাৰটো খাবলৈ ভাল হয় সেইকাৰণে বেছি নাই বাৰু ইয়াত আছে 9টা হৈ গ'ল মোটামুটি এতিয়া গোটেইখিনি আপোনালোকৰ আগত দেখালোঁ মই এনেকৈ আহি আছোঁ দেই এইকেইটা অকণমান ধুই লৈ আহোঁ আহি গ'লোঁ লগতে আনিলোঁ নিমখ মই এতিয়া বেলেগ ডিজাইন দি নাকাটো গোলকৈ নাকাটিলেও এনেকৈও কাটিব পাৰি
ৰেডি কাৰ ৰেডি পাণ্ডাৰ ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি ৰ'দত দি থৈ আহিমগৈ। বেয়া নাপাব, জিভাই নামানে, জিভাখন লুটপুট কৰি আছে। গতিকে এপিচ মোৰ মুখলৈও যাওঁ। এইখিনি মই এতিয়া ৰ'দত দি থৈ আহিম। এইটো খাই দিওঁ নি? বাকলিটো খাই দিওঁ। হাতত নিমখ লাগি আছে অকণমান। মানে তিতাটো নাই, যিহেতু মই কটাৰীতে চাচি পিনি উলিয়াই দিলোঁ। এতিয়া তিতাটো নাই লগা মানে। মই এতিয়া ৰ'দত দি আহোঁ। খুৰীমা, চকীখন দিয়কচোন। চকীখন বৌ এজনী বৌ দিয়ক। এই আমাৰ বৌ আহিছে। এই ওপৰত দি থৈ যাওঁ টেঙাখিনি। খুৰীমা হাই বুলি কওক। হাই। আমাৰ এইটো খুৰীমা থাকিলে মা থকাৰ নিচিনা লাগে। তাই আহি পালেহি, ফোন কৰিছিলে, এতিয়া তাইক আনিব যাব লাগে। ঠিক আছে, মই ওলাই মেলি আপোনালোকক আকৌ এবাৰ লগ পাই আছোঁ। ৰেডি হ'লোঁ, তাইক আনিব যাওঁ এতিয়া। বাকী চাই থাকিব, বহুত এক্সাইটেড হৈ আছোঁ দেই ভাই। বাকী ভিডিঅ'টো চাই থাকিব দেই আগলৈ। এইফালে মই তাইক ল'ব আহিলোঁ আৰু এইখিনিত মোৰ জেগা খুবেই প্ৰিয়। মানে আপোনালোকক এটা বস্তু দেখুৱাম। এই বিল্ডিংটো খুব ধুনীয়া লাগে, ফুলপাহে মই একেবাৰে মনটো মোহি লৈকে। আৰু এইফালে আহি পালে তাই, মাই গড, বহুত এক্সাইটেড হৈ আছোঁ। তাই আহি পালেহি। মেলি দে তোৰ দুখনি হাত, এবাৰ জিৰাও তোৰ বুকুৰ শীতল ছাট। এইখিনি সময় কিমান মধুৰ আছিল মই আপোনালোকক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আমি প্ৰায় 10-11 বছৰৰ মূৰত লগ পাইছোঁ। সেয়ে আজি ভাবিছোঁ ফুল একদম মনৰ কথা দুয়োকে শ্বেয়াৰ কৰিম। আৰু মাজতে যদি ভিডিঅ' কৰিব পাৰোঁ আপোনালোকলৈ আগবঢ়াম, যদি নোৱাৰোঁ আপোনালোকৰ সন্মুখত মই ক্ষমা বিচাৰিছোঁ। বাকী ভিডিঅ'টো আগলৈ চাই থাকিব। তাই আহিছিলে মাত্ৰ, যাবৰ হ'লে মনটো খুবেই বেছি বেয়া লাগিছে। আৰু তথাপিতো তাইক আগবঢ়াব আহিলোঁ। ভিডিঅ'টো আজি এইখিনিতে সামৰণি কৰিম বুলি ভাবিছোঁ। নেক্সট এটা ব্লগত লগ পাম বুলি মই খুবেই আশাবাদী। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আৰু কাৰ এনেকৈ বন্ধুবৰ্গ বহু বছৰৰ মূৰত লগ পাইছে মোক কমেণ্ট কৰি নিশ্চয় জনাব। শেষত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, হে প্ৰভু কৃপা কৰিব তাইক। তাই যাতে এনেকৈয়ে সুস্থ সবল, সাহসী, হাঁহিমুখীয়া হৈ থাকিব পাৰে, তাইয়ে কামনা কৰিছোঁ। প্ৰভু কৃপা কৰিব। আজিলৈ ইমানেই, বাই।